নৱবৰ্ষ শুভেচ্ছা আৰু ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই অনুপম ছাৰৰ বিষয়ে দুআষাৰমান ক'ব বিচাৰিছোঁ। আজি মোক অসমবাসীৰ ওচৰত চিনাকি কৰাই দিয়া প্ৰথম ব্যক্তিগৰাকীয়ে হ'ল অনুপম চক্ৰৱৰ্তী ছাৰ। তেওঁলৈ মোৰ ফালৰ পৰা অশেষ শ্ৰদ্ধা আৰু তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। আজি অসমবাসীৰ ওচৰত মই বুলিয়েই নহয়, মোৰ সেই আন আন শিশুক চিনাকি কৰাই দিছে মাথো অনুপম চক্ৰৱৰ্তী ছাৰে। তেওঁক আমাৰ ফালৰ পৰা, আমাৰ লালুকবাসীৰ পৰা তেওঁলৈ অশেষ ধন্যবাদ আৰু চিৰকৃতজ্ঞ হৈ ৰওঁ আমি তেওঁৰ ওচৰত। কাৰণ তেওঁ ইমান এটা ভাল পদক্ষেপ লৈছে, তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বোকাৰ পদুমৰ পৰিয়াল নিৰপেক্ষে নহয়, সদায় ৰাইজৰ পক্ষে। আৰু আমাৰ বোকাৰ পদুমৰ পৰিয়াল আমি সদায় একগোট। সেয়াকে কৈ আজি মই দীপেন বৰুৱাৰ আলফুলা কপৌফুল এই গীতে গাব ওলাইছোঁ। আলফুলিয়া কপৌফুল ও দেখি ক'ত পালা চিপিয়া ফুল। আলফুলিয়া কপৌফুল ও দেখি ক'ত পালা চিপিয়া ফুল। হাবি ভাঙি দেখিলো বিৰি বগাই ছিগিলো, হাবি ভাঙি দেখিলো বিৰি বগাই ছিগিলো। ফুল ভাঙি পাখি বনৰীয়া ফুল, ফুল ভাঙি পাখি বনৰীয়া ফুল। আলফুলিয়া কপৌফুল ও দেখি ক'ত পালা চিপিয়া ফুল। আপোনালোকে সহযোগ কৰিলে ভাল লাগিব। জানো পরে জানো পরে যদি পিছলি দিবারে বুটলি, পরে যদি পিছলিও দিবারে বুটলি, আকৌ যদি পিছলি যায় তাত কৈ দিও দেখি খোপাতে পিন্ধাই। আলফুলিয়া কপৌফুল ও দেখি ক'ত পালা চিপিয়া ফুল। যদি পিছলি যায় তাত কৈ মালা গাঁঠি ধুৱাই দিয়াই। আলফুলিয়া কপৌফুল ও দেখি ক'ত পালা চিপিয়া ফুল। আলফুলিয়া কপৌফুল ও দেখি ক'ত পালা চিপিয়া ফুল। হাবি ভাঙি দেখিলো বিৰি বগাই ছিগিলো, হাবি ভাঙি দেখিলো বিৰি বগাই ছিগিলো। ফুল ভাঙি পাখি বনৰীয়া ফুল, ফুল ভাঙি পাখি বনৰীয়া ফুল। আলফুলিয়া কপৌফুল ও দেখি
को बड़ा सी पिया फूल ओ देखी को बड़ा सी पिया फूल ओ देखी को बड़ा सी पिया फूल। धन्यवाद।